ढेकियाजुलि नोगोर आफाद आरो ढेकियाजुलि जौगाखां खोन्दोनि बानजायनायाव ढेकियाजुलिनि डाक बांलानिफ्राय अमृत कल'आव हानजा सुरनाय हाबाफारि जालाङो। बे हानजा सुरनाय हाबाफारिखौ जायगानि एमएलए एबा केबिनेट मन्त्रि अशोक सिंघालआ बेखेवनानै होयो। रोजा रोजा आइजोफोरा बाहागो लानाय अमृत कल' हानजा सुरनाय हाबाफारिखौ ढेकियाजुलि डाक बांलानिफ्राय जागायनानै ढेकियाजुलिनि मुंख्लं फोथाराव फोजोबो आरो आंनि हा आंनि हादोर बिथांखिनि सावरायमेल हाबाफारि लायो। बे सावरायमेलनि गेजेरजों ढेकियाजुलि बियाबनि गं 18 गामि पन्चायत आरो ढेकियाजुलि नोगोर आफादनि मोन 10 वार्डनिफ्राय लाबोनाय दैहुनि हाखौ ज' खालामो। मख'नो गोनांदि बे हाबाफारिनि गेजेरजों फाइखि हान्जानि जवानफोरखौ बिहुवानजों मान बावनाय जायो। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै केबिनेट मन्त्रि अशोक सिंघालआ ढेकियाजुलिनि आरो हादोरनि मुंख्लं बिर जोहोलाव जोहोलावजोफोरखौ मान बावो आरो बेरेखा हानजाया अमृत कल' हानजा सुरनाय हाबाफारिनि हेंथा बाथ्रा बुंनायखौ आं जेबो बुजियाखै। बे हाबाफारिया राजखान्थियारि नङा, हादोरनि मुंख्लंफोरखौ मान होनायनिसो हाबाफारि होनना बुंनानै बेरेखा दोलोआ बे हाबाफारिनि सायाव सोंखारिनाय बाथ्रा बुंनायनि मोन्थाइ गैया होनना खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। शहीद मैदानत ढेकियाजुलि ब्लक और ढेकियाजुलि म्यूनिसिपल बोर्डर सम्मिलित प्रचेष्टात अमृत कलह যাত্ৰাৰ সামৰণি কাৰ্যসূচী ইয়াত আমি উদযাপন কৰিছোঁ। হাজাৰ হাজাৰ মানুহ প্ৰচেছনত অংশগ্ৰহণ কৰিছে। এনেকুৱা এটা দৃশ্য নিজৰ জীৱনত চাবলৈ পাম বুলি কোনোদিন আশা কৰা নাছিলোঁ। মই অভিভূত হৈছোঁ যে আই অসমী, আই ভাৰতীক ভালপোৱা আৱেগ কিমান ওপৰলৈ গৈছে। মানুহে স্বইচ্ছাৰে ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰত্যেকটো গাঁৱৰ পৰা অহা মাটি পঞ্চায়তত গ'ল, পঞ্চায়তৰ পৰা আজি ব্লকত আহিলে আৰু ব্লকত আমি এই মাটিটো মিহলাই দুখন কলহ তৈয়াৰি কৰিছোঁ। এখন দিল্লী যাব, এখন গহপুৰ যাব। এই কাৰ্যক্ৰমক চাই মই এটা কথা ক'ব খুজিছোঁ যে বিচ্ছিন্নতাবাদী শক্তিৰ প্ৰতি এক সাৱধান বাৰ্তাও আছে। যিসকলে দেশৰ সমাজৰ জাতিৰ বেয়া চিন্তা কৰে তেখেতসকলৰ বাবেও এটা সতৰ্কবাণী আছে যে আজি প্ৰত্যেকজন ভাৰতীয়, প্ৰত্যেকজন অসমীয়া একগোট হৈছে আৰু আমি আমাৰ স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে মানে যি প্ৰচেষ্টা হাতত ল'ব লগা আছে এইখিনি চব বিৰোধী পক্ষৰ মানসিকতাটো মই বুজি নাপালোঁ। এইটো কোনো ৰাজনৈতিক দলৰ কাৰ্যসূচী নাছিলে। আই মাতৃক ভালপোৱা প্ৰত্যেকজন ব্যক্তিয়ে এই প্ৰগ্ৰামত অংশগ্ৰহণ কৰিছে। কংগ্ৰেছ দলে, UDF দলে এই প্ৰগ্ৰামত কিয় অংশগ্ৰহণ নকৰিলে এই কথা মোৰ চিন্তাৰ উদ্ধ। কাৰণ ইয়াততো কোনো ৰাজনীতিক কথা হোৱা নাই। ইয়াত কথা হৈছে যদি 2047ত ভাৰতক বিশ্বগুৰুত আসনত বহাব লাগে, দাসত্ব মনোভাৱ পৰিহাৰ কৰিব লাগে, নিজৰ ইতিহাসক লৈ গৌৰৱ কৰিব লাগে, নাগৰিক হিচাপে আমাৰ নিজৰ দায়িত্বটো আমি পালন কৰিব লাগে। এই কথাবোৰে আমি ইয়াত আলোচনা কৰিলোঁ। এই কথাৰ ওপৰতে আমি ইয়াত মানে চিন্তা চৰ্চা কৰিলোঁ। ইয়াততো বিৰোধীয়ে বেয়া পাব লগা একো নাছিল। হয়তো তেখেতসকলে ইয়াত আহিলে কিবা দুই এটা পজিটিভ কথা ক'ব পাৰিলে হয়, ৰাইজক নিজৰ পজিটিভ কথাৰে মনটো আকৰ্ষণ কৰিব পাৰিলে হয়। কিন্তু তেখেতসকলে বাহিৰত থাকি বিৰোধিতা কৰি মই ভাবোঁ যে তেখেতসকলে চৰকাৰক বিৰোধিতা কৰা নাই। তেখেতসকলে যদি বিৰোধিতা কৰিছে, ভাৰত মাতাক বিৰোধিতা কৰিলে, আই অসমীক বিৰোধিতা কৰিলে, আই ভাৰতীক বিৰোধিতা কৰিলে।
Thank you.